গুড ইভিনিং মোৰ বন্ধুসকল। আজি আপোনালোকে এনেকুৱা দৃশ্য দেখাবলৈ লৈ আহিছোঁ, যি দৃশ্য আপোনালোকে দেখি কি সুন্দৰ পৰিৱেশ, এই মাজলৈ আপোনালোকক সাগৰৰ মাজলৈ লৈ আহিছোঁ আৰু আপোনালোকক দেখাবলৈ সম্পূৰ্ণ চেষ্টা কৰি আছোঁ। আৰু বৰ্তমান এই সাগৰৰ মাজত আজি মই উপস্থিত, আৰু লগত আপোনালোকৰ মাজত সমূহ যিসকল মোৰ ভিডিঅ' আজি দেখা পাব সেইসকলক দেখাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ দৃশ্য কিছু দেখাব বিচাৰিছোঁ, সাগৰত কি ধৰণৰ বোট চলোৱা হয়, কিমান স্পীডত, হাই প্ৰফাইলত কিমান স্পীডত চলোৱা হয়, কি ধৰণৰ ভাল লাগে, আৰু ইয়াৰ পানীত ঢৌ কেনেকুৱা, কি পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু দেখাবলৈ পাইছে এয়া আপোনালোকে কেনেকুৱা ধৰণৰ পানী, কি মজা সুন্দৰ দেখিবলৈ পাইছে। আৰু দেখা পাইছে আপোনালোকে বৰ্তমান দুখন চলি আহি আছে, আৰু কেনেকুৱা পানীৰ তলত কেনেকুৱা জাম্পিং মাৰি দিছে নিশ্চয় আপোনালোকে দেখা পাইছে। আৰু মই আৰু গোটেই চাৰিও চাইডে সীমা দৃশ্য দেখাবলৈ আপোনালোকক মই চেষ্টা কৰি আছোঁ, আৰু কিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিন্তু বহুত পানী আৰু বহুত পানীত ঢৌ আহিছে, আৰু বৰ্তমান নিশ্চয় আপোনালোকে দেখা পাইছে বৰষুণ কেনেকুৱা ধৰণৰ জাম্পিং মাৰি ওপৰলৈ এবাৰ তললৈ এবাৰ এনেকুৱা ধৰণৰকৈ বৰ্তমান অহা যোৱা কৰি আছে, দেখা পাইছে আপোনালোকে নিশ্চয় সম্পূৰ্ণভাৱে। আৰু মই ইয়াৰ চাৰিও চাইডে দেখাবলৈ চেষ্টা কৰিম অনুগ্ৰহ, কিন্তু কি এটা ভালদৰে লক্ষ্য কৰক আপোনালোকে, কি সুন্দৰভাৱে আহি আছে, কি সুন্দৰ লাগে। নিশ্চয় আপোনালোকৰ নিশ্চয় চাগে বহুতে উঠিছে, আৰু বহুতৰ উঠিবলৈ চাগে মনো আছে, আৰু নিজেও এপাক চলাই চাব পাৰে। আমি সকলোখিনিৰ পৰা কৰিছোঁ বাৰু, যি কি নহওক আহক বস্তুটো আৰু আগলৈ আৰম্ভ কৰোঁ। দেখা পাইছে এজন এয়া পাইলট, আৰু এজন পাইলটে কেনেকৈ চলাই আহি আছে দেখা পাইছে আপোনালোকে। আৰু এইখন মানে এনেকুৱা ধৰণৰ বস্তু হয়, যিখন বস্তু মানে ধৰক সাগৰৰ মানে আপোনাৰ ধৰক এঘণ্টা আধা ঘণ্টা বোলে আপুনি ঘূৰিব বিচাৰিছে ইয়াৰ ভিতৰতে, এইখন এনেকুৱা ভিতৰতে ঘূৰা বস্তু হয়। আৰু মানে এইটো ধৰক ইয়াৰ পৰা তালৈ, তাৰপৰা ইয়ালৈ এনেকুৱা ধৰণৰ যোৱা বস্তু নহয়। এইখন ষ্টপৰ পৰা সিখন ষ্টপলৈ যোৱা বস্তু নহয়, কাৰণ মানে এইখন সাগৰৰ মাজতে মানে কেৱল ঘূৰা আধা ঘণ্টাৰ কাৰণে, আপোনাক হয়তো এঘণ্টাৰ কাৰণে ঘূৰাবলৈ কাৰণে লোৱা হয়। আৰু সুন্দৰ ভাল লাগে ইয়াত উঠি, নিশ্চয় বহুত ভাল লাগে আপোনালোকক অভিজ্ঞতা হয়। আৰু দেখা পাইছে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, ইয়াত সাগৰৰ চাৰি চাইডে আপোনালোকক দেখাব বিচাৰিছোঁ, আপোনালোকৰ সাগৰৰ সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু কি সুন্দৰ পৰিৱেশৰ মাজত দেখা পাইছে, আৰু চাৰিও চাইডে আপোনালোকে নিশ্চয় দেখা পাইছে এয়া কি ধৰণৰ, কি সুন্দৰকৈ গুচি গৈছে।